নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। সপোন সকলোৱে দেখে, কিন্তু ইয়াৰ অৰ্থ নহয় যে সপোন দেখিলেই ফলিয়াব। সপোন কি? সপোন কিয় দেখে? বেয়া সপোন দেখিলে কি কৰিব লাগে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে পাব। আজি আপোনালোকক লগতে জনাম যে কেনে অৱস্থাত সপোন দেখিলে ফলিয়ে। সকলোকে স্বাগতম জনাইছো সপোনৰ বৃন্দাবনলৈ। প্ৰিয় দৰ্শক, আপোনালোকলৈ এটা অনুৰোধ, ভিডিঅ'টো ভাল পালে এটা লাইক কৰি কমেণ্টত জয় শিৱদেৱ লিখি কমেণ্ট কৰি থৈ যাব একদমেই নাপাহৰিব। লগতে চেনেলটোত যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব, কাৰণ মই ভিডিঅ' আপলোড কৰিলে আপুনি নটিফিকেশ্যন সোনকালে পায়। বন্ধু বান্ধৱীসকল, আপুনি মই যেনেকৈ জাগ্ৰত মনেৰে কিবা কৰোঁ, ঠিক তেনেকৈ অবিচেতন মনে কৰা কল্পনাই হৈছে সপোন। বহু মানুহে ৰাতি বেয়া সপোন দেখি পিছদিনা চিন্তা বা মন বেয়া কৰি থাকে। আনহাতে যিসকল ব্যক্তিয়ে ভাল সপোন দেখে তেওঁ আনন্দিত হৈ থাকে। মাইকী মানুহে বাওঁফালে শুই সপোন দেখিলে ফলিয়ায় আৰু পুৰুষে সোঁফালে শুই সপোন দেখিলে ফলিয়ায়। কোৱা হয় যে পুৱতি ৰাতি সপোন দেখিলে ফলিয়ায়, কাৰণ সপোন দেখি সেই সময়ত টোপনি যোৱা সম্ভাৱনা কম থাকে। আপুনি হয়তো জানে, সপোন দেখি টোপনি গ'লে সেই সপোন ফলিওৱা সম্ভাৱনা কম হয়। এতিয়া জানো আহক, বেয়া সপোন দেখিলে কি কৰিব। ৰামায়ণতো উল্লেখ আছে যে যেতিয়া শ্ৰীৰামে বেয়া সপোন দেখিছিল, তাৰ প্ৰভাৱ আঁতৰাবলৈ এইকেইটা উপায় অৱলম্বন কৰিছিল। বেয়া সপোন দেখিলে আপুনি প্ৰভু হনুমানৰ নাম জপ কৰিব পাৰে, লগতে হনুমান চালিচা পঢ়িব পাৰে। যদি সপোনটো মধ্যৰাতি বা মাজৰাতি দেখা পায় আৰু সপোনটো বেয়া হয়, তেতিয়া আপুনি ভগৱান শিৱৰ ওম নমঃ শিৱায় মন্ত্ৰফাঁকি উচ্চাৰণ কৰি পুনৰ শুই পৰিব। ৰাতিপুৱা শুই উঠি স্নান কৰি শিৱ মন্দিৰত গৈ শিৱলিংগত পানী ঢালিব, লগতে পূজা কৰিব। মন্দিৰৰ পৰা ঘৰলৈ আহোঁতে পূজাৰীক কিবা এটা দান কৰিব। এনে কৰিলে বেয়া সপোনৰ প্ৰভাৱ নাইকিয়া হয়। যদি আপুনি ব্ৰহ্মপুৱাতে বেয়া সপোন দেখিছে, তেতিয়া আপুনি ৰাতিপুৱা কাকো একো নকৈ তুলসী গছ নহ'লে অন্য গছৰ আগত ক'ব পাৰে। আপুনি গা ধুই অহাৰ পিছত ওম নমঃ শিৱায় মন্ত্ৰফাঁকি 108 বাৰ মনতে জপ কৰিব। তেতিয়া বেয়া সপোনৰ প্ৰভাৱ আপোনাৰ জীৱনত নপৰে। প্ৰিয় দৰ্শক, ভিডিঅ'টো কোৱা কথাকেইটা আপোনালোকে নিশ্চয় বুজি পাইছে। এই ভিডিঅ'টো যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই, তেন্তে এতিয়াই আপোনাৰ আপোন ব্যক্তি এজনলৈ শ্বেয়াৰ কৰক, যাতে তেওঁৰো সহায় হয়। সকলো ভালে থাকক, কুশলে থাকক, এই কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।